নমস্কাৰ স্বাগতম জনাইছো সাগৰী গোস্বামী চেনেললৈ মই সাগৰী গোস্বামী আৰু আজিৰ অনুষ্ঠান কুৰুবাহা পাঠশালাৰ এখন খুব সুন্দৰ ঠাই এখন গাঁও কুৰুবাহা আৰু ইয়াত আজিৰ অনুষ্ঠান আপোনালোকে গোটেইখিনি শেষলৈকে চাব বুলি আশা ৰাখিছো বিশেষকৈ কুৰুবাহা ৰাইজে আৰু এটা কথা কওঁ যিহেতু আমি মঞ্চত কাম কৰোঁ মঞ্চৰ সন্মুখত থকা দৰ্শকখিনিৰ পৰা আমি যেতিয়া সহযোগ পাওঁ তেতিয়া আটাইতকৈ বেছি ভাল লাগে আৰু কুৰুবাহাৰ যিখিনি ৰাইজ সঁচাকৈ ইমান উৎফুল্লিত ইমান উৎসাহিত ৰাইজ বহুত কম পাইছোঁ প্ৰচেষ্টা সহযোগত আজি গোটেই সাংস্কৃতিক সন্ধিয়া খুব সুন্দৰকৈ পাৰ হৈ যাব আৰু যদিহে আজি অনুষ্ঠানটো চলাই নিয়া আমাৰ ৰাইজে মোক সহযোগ কৰে এইটো জোৰকৈ হাত জোকাব বিচাৰিছোঁ ধন্যবাদ বহুত বহুত ধন্যবাদ আজি এই সুন্দৰ দ্বীপটো আজি যদিও আজি বৰষুণৰ বতৰ আপোনালোকে দেখিছে শুভ কামত বৰষুণ আহিলে ভাল বুলি আপোনালোকে জানে নে নাই হতাশ নহব বৰষুণ ইমান দিনে নাই কিন্তু আজি বৰষুণ আহিছে আচলতে বহাগৰ বিহু এতিয়াই আৰম্ভ হৈছে আগতে আমাৰ এতিয়া ক্লাইমেট চেঞ্জৰ কাৰণে বহাগত অসুবিধা সমস্যাৰ সৃষ্টি হ'ব আমাৰ মাজত এগৰাকী বিশিষ্ট কৃষক আছে এই অনুষ্ঠানৰ সভাপতি আৰু সভাপতি ডাঙৰীয়াই গছপুলিখিনি সংৰক্ষণ কৰিব পৰৱৰ্তী সময়ত কুৰুবাহাৰ কৃষকসকলৰ মাজত বিতৰণ কৰিব এইবাৰ বহাগত যিমানখিনি অনুষ্ঠান কৰিলোঁ ভগৱানৰ সহায়ত আটাইতকৈ বেয়া বতৰ আছিল কুৰুবাহাৰ দিনা কিন্তু কুৰুবাহাৰ বাহিৰে বেলেগ ঠাইত যদি এনেকুৱা বৰষুণ হ'ল হয় হয়তো বহুত সমস্যাৰ সন্মুখীন হ'ল হয় অনুষ্ঠান কেঞ্চেল কৰিবলগীয়া বাতিল কৰিবলগীয়া হ'ল হয় কিয়নো কুৰুবাহাত ইমান সুন্দৰ ৰভাঘৰ আছে মন্দিৰৰ প্ৰাংগণ আছে কোনো অসুবিধা নোহোৱাকৈ অনুষ্ঠানটো সুন্দৰকৈ চলি গ'ল বলকচোন অকণমান যাদু চাওঁ এয়া হৈছে কৰঞ্জিত দা খুব ধুনীয়া যাদু দেখায় আৰু তেওঁ পাঠশালাৰে হয় নিশ্চয় কুৰুবাহাৰে হয় মই যিমানখিনি গম পাইছিলোঁ এতিয়া কথাটো হৈছে আপোনালোকে চাবচোন অকণমান পিছত কেমেৰা গৈ পেলাই কি পালে ইয়াৰ কাৰণটো কি গম পাইছেনে এইবিলাক যে উঠি গ'ল কেমেৰাত ইয়াৰ কাৰণটো হৈছে দাদাজনে যাদুৰ দ্বাৰা চকলেট উলিয়াইছিল আৰু চকলেট দলিয়াইছিল চকলেট বিচাৰি আমাৰ টিকলাকেইটাই কুৰুবাহাৰ এনেকুৱা উৎপাত লগালে কেমেৰা গৈ পেলাই কিবা কিবি হৈ থাকিল বৰষুণৰ বতৰত অকণো সেমেকা নাছিল কুৰুবাহাবাসী বৰঞ্চ জীপালহে হৈ উঠিছিল আজিৰ এই কুৰুবাহা পাহাৰতলী উৎসৱৰ লগত সংগতি ৰাখি উদযাপন কৰা ৰঙালী বিহু
এই মঞ্চত উপস্থিত থকা উদযাপন সমিতিৰ সন্মানীয় সম্পাদক ডাঙৰীয়া, উদযাপন সমিতিৰ সন্মানীয় শ্ৰীযুত তপন নায়কে তপন স্কুৱেৰ ধন্যবাদ। আমি আগবাঢ়ি যাম তপনদাৰ সংগীত অনুষ্ঠানৰ মাজলৈ। খুব সুন্দৰ সংগীত পৰিৱেশন কৰে তপনদা, আৰু আমি বিশ্ববিদ্যালয়ত সতীৰ্থ আছিলোঁ, যদিও অকণ সৰু হয় তথাপি আমি একেখন বিশ্ববিদ্যালয়ৰ পৰাই স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰা তপনদা আমাৰ খুব ভাল সম্পৰ্ক। গতিকে আহক আমি সকলোৱে উপভোগ কৰোঁ তপনদাৰ সংগীত অনুষ্ঠান। তো সকলোবোৰ ৰাইজ সাজু আছে নাই? সকলোৱে ধুনীয়াকৈ লাহে লাহে ভাল চবেই বজাই বজাই একেবাৰে ধুনীয়াছে। বৰষুণৰ মাজে মাজে হোৱা অনুষ্ঠানটোত সঁচাকৈ খুব ভাল লাগিল, আৰু দাদাজনৰ লগত গানো গাব লগা হ'ল, সেইটোও খুব ভাল লাগিল।